Hello everyone, welcome back to my YouTube channel. মাঘৰ বিহু আয়োজন চলি আছে। বিহু আয়োজন এবাৰ বহুত কম সময়তে কৰিব লগা হ'ল আৰু এতিয়া এইবিলাক আমি চাউল তল ঠিকা কৰি আছো। আৰু এফালে আমাৰ ভেলাঘৰ বনাই আছে। এবাৰ মানুহে নাই বনাবলে, কাম কৰিবলৈও মানুহ নাই। আৰু অকমান আগতীয়াকৈ আৰম্ভ কৰিলো ভিডিঅ'টো। কাম কৰোঁতে কৰোঁতে চেণ্ডেল ছিগিলে। এইটো অৱস্থা চেণ্ডেলৰ। মৰিয়নি যাওঁতে গিফ্ট পাইছিলোঁ হ'লে তাৰপিছতে চেণ্ডেল ছিগিলে। তাৰপিছতে এতিয়া এইবোৰ কবি চবি হেৰি কৰি আছোঁ আৰু তাৰপিছত গুচাই মেলি ধুমগৈ। মানে গা চা ধুই আহিছোঁ। তাৰপিছতে এইবোৰ কাম চাম কৰি পিনি তাৰপিছত আকৌ যাম। বক্স ঠিক কৰি আছে। এবাৰ বোলে ওপৰত দি দিব শুনো। আমি আগতে এইফালে খাওঁ, কিন্তু এতিয়া এইফালে নাখাওঁ, এইফালে খাম আৰু সৰুকৈ মানে আজি বনাইছেহে এইটো। আনকালে আমি এসপ্তাহ আগতে বনাওঁ, কিন্তু আজি এইটো বনাইছেহে। গতিকে মানুহো নাই এইবাৰ, সেইটো কাৰণে আৰু সৰু সুৰাকৈ থৈ দিয়া যাব আৰু এনেকেই। আমি এতিয়া চালিখন বনাই আছোঁ। এখন আমি ভাত খাবলৈ যাওঁ। ইজনী দেৰিকৈ অহা কেইজনী এজনীয়ে একেষ্টৰ পৰা ওলাই আহিছে, ভালেই কৰিলে। এতিয়া ময়ো যাওঁ ঘৰলৈ, ওলাই আহোঁগৈ একেষ্টতে। তিনাই টিং আনিছে দাঙি। এই আমাৰ ৰান্ধনি আহিলে, দুগৰাকী আহিছে এতিয়া। ইফালে মাংস কাটি আছে, ইফালে চিগা চেণ্ডেল হাতত লৈ ঘৰলৈ গৈ আছোঁ। একেষ্টতে ওলাই আহিহে লগ পাম আপোনালোকক, গতিকে ভিডিঅ'টো চাই থাকক। গাইছ, এতিয়া ওলাই মেলি গৈ আছোঁ। চাদৰ মেখেলা পিন্ধি ল'লোঁ। মানে আমি চববাৰে চাদৰ মেখেলা পিন্ধিয়ে যাওঁ গোটেইখিনিয়ে। মানে ভোগালী বিহু বুলি ক'লে, অকল ভোগালী বিহু বুলিয়ে নহয়, বিহু বুলি ক'লে চাদৰ মেখেলাযোৰ পিন্ধিলেহে ভাল লাগে। আৰু গতিকে আমি চাদৰ মেখেলা পিন্ধি আহোঁ। আৰু এতিয়া মই চাদৰ মেখেলা পিন্ধি পিনি গৈ আছোঁ মেজি তালৈ। এবাৰ একদম সৰু সুৰাকৈ আৰু। আগতেও মই ভোগালী ভ্লগ বনাইছোঁ, আপোনালোকে যদি চাইছে তেতিয়া দেখিছে। এয়া খানা বনি আছে, বন্ধাকবি চব্জি, এইফালে মাংস, খুৰী, মাছ, তাৰপৰা এইফালে নবৌ আৰু এইফালে ডাঙৰ দাই জলকীয়া কিবা কৰি আছে। সেইটো এটা উৎপতীয়া। আৰু এইফালে আহিছে জাপিটোতে এইখিনি লগালোঁ। হৈ চাই আকৌ বনাই লওঁ বুলি এইফালে চাপৰিলৈ আহিলোঁ। আৰু আন্ধাৰে হ'ব হ'ল, বেলিটো গুচিয়ে গৈছেগৈ। আৰু আজি বতৰটো ইমান ভাল নহয়, এবাৰ ৰ'দ দিছে, এবাৰ সোমাইছে, এনেকৈ আছে। খাব হৈছে আৰু ভাবিলোঁ খোৱাৰ আগতে দুটামান ৰীল বনাই লওঁ, কাৰণ খোৱাৰ পিছতো একেবাৰে আন্ধাৰ হৈ যাব, ঠাণ্ডাও লাগিব। তো আমি ৰীল বনাবলৈ এইফালে পথাৰৰ চাপৰিলৈ আহি গ'লোঁ। বনাইছোঁ আৰু বেয়াই চাই। আমাৰ লগৰ এটাই বিয়া পাতিছে লোকে। এইজনী বনাবলৈ সেইফালে ক'ৰবাত আছেগৈ। কলা কলা বনাইছোঁ চেলফি। এইফালে দুজনী চেণ্ডেল কেইযোৰ মুখৰ আগত। ঐ ভণ্টি চেণ্ডেল কেইযোৰ মুখৰ আগত লৈ লৈছ যে, চেণ্ডেল দুযোৰ মুখৰ আগত লৈ লৈছ যে বোলো। চেণ্ডেলৰ ওপৰত থৈ। তাৰপিছতে আৰু এজন আহি আছে এফালেকে, দেখিলে। ঐ এইফালে আছোঁ, আহি আছে সেইখিনিতে। গোটেইখিনি একেলগতে বনাম বুলি ভাবিছোঁ, কি হয় আৰু। ৰ'দ চ'দ নাই, ৰ'দটো গুচি গ'লে গোটেই আন্ধাৰ খাব হৈ গ'ল। আৰু আমি এইফালে থাকোঁতে আমাক অহা দেৰি হৈ গ'ল, সিহঁতি বহি দিলে। তাৰপিছত আমি বহিম আৰু এতিয়া সিহঁতি খাই আছে। অঁ সিহঁতকো দেখুৱাব লাগে বোলে। এইফালে চাই দিয়া, কিবা এটা কৰি নিয়াবি। অঁ তুমি চাদৰ মেখেলা পিন্ধি আহিছা, মই দিয়া দেখিছোঁ। বাৰু তেন্তে
দুলন্তি নেকি হাঁহি দিব দেখাই দে হাঁহি দিয়া নাচাই এইটো তুমি নেকি তুমি নেকি খাবলৈ বহিছো নৰাকে খাম এটিপ গ'ল এতিয়া 2 নম্বৰ টিপ তাৰপিছতে আকৌ এটিপ ৰান্ধনি কিনে খাব লাষ্টত বমাই ভালি আছো দেখাই নাই তোক খাই দি আছো এবাৰ মাঘৰ বিহুতে কি হ'ল এই বমাক মই মা বুলি ভাবি পিনি মাতি আছো নে তই তোমাৰ কি এইফালে দে আছো তেবে মানে তাৰপিছত চাইছো আৰু বমাহে আহিলোগে ঘৰলৈ গৈ আহো ঠিক হোৱা নাছিলে তাৰপিছতে লগৰখিনি আহিম বুলি ক'লে আহি গ'লো বেছি টাইম নাথাকো আৰু এতিয়া ভেলাঘৰত কোনো নাই মানে আহিছিলে গ'লগে এতিয়া আকৌ আহিব মানে ডাঙৰ নাই কৈ থাকোতে ইমান ধুৱাই আছে তাৰপিছত লাহে লাহে আহিব আৰু আমাৰ লগৰীখিনি
रिलायंस डिजिटल आई है और टेक्नोलॉजी চাৰ্জ বেছি নাই 10 মান আছেহে এইকেইজনী আমি চুৰুনি এজনী পলাইছে কি লাইট মাৰিছ আমি এইবা দিম ৰ আমি এতিয়া চুৰ কৰিবলৈ যাওঁ মই লগতে আহিছো আৰু হেকো নেজানো হেৰি ভোগালী বিহু বুলি ক'লে মানে আলু কচু জেওৰা চুৰ কৰে আমি কি চুৰ কৰিব মানুহ চুৰ কৰিবলৈ আহিছো পাৰিলে মানুহ উঠাই নিম গৈ আছো আগতে কেতিয়াবা এনে যাওঁ আৰু কিন্তু চুৰটো নকৰোঁ মানে এনেই কিবা কিবি খেলি মেলি কৰি গুচি আহোঁ চুৰ কৰি আহিম আৰু এইকেইজনী ক'ত লুকালে এইজনী এজনী সোপা ধৰা সোপা চোপা লগাই আছে আৰু এজনী ক'ত গ'ল এজনী পিছফালে আহি আছো মনে মনে এনেকৈ লাইট চাইট লগাই গ'লে মানুহে দেখিব নহয় নহয় ক'ৰবাত যদি চুৰ হয় নহয় কিবা হ'লে মানে আমাকে ধৰিব আমাক ওলাই থকা কেইজনীক ধৰিব আকৌ চাবি আমি চুকবলৈ গৈ আছো চকুবলৈ আহিছিলে এইগাল নাচিবলৈ লাগিছে এইবোৰ কি আকৌ এখন মেঠা কেলে পলালি তহঁতি গৃহস্থক এটা কথা কওঁ গৃহস্থ আমি চকুলৈ আহিছোঁ মোৰ ভাগৰ লাগিছে ধৰি তাই ফোনত কথা পাতি আছে কৈছোঁ কোনটো চুৰে দৰ্জাত বাৰু টক আচলকেইটা চুৰি গৃহস্থ দৰ্জা খুলি দিছে চুৰ কৰিবলৈ এতিয়া যাবহে লাগে আহি গোটেই অৱস্থা গাহিল তৰাহঁতৰ হ'লে আহিলো গৰম আমাৰ চুৰ এনেকুৱাই বাৰান্দাত ঢাপকে হৈ পৰিলো এই টিনা একদম মহতিয়াই লৈ গৈছো এয়া গৃহস্থই একেবাৰে পিঠা পনা লৈহে আহিলে আমি আচলতে পিঠা খাবলৈ আহিছিলো তেনেকে চুৰ তুৰ কৰিবলৈ নাহো আগতেও তেনেকে হেৰি কৰা নাই আপোনালোকে নাভাবিব আমি চুৰ কৰিবলৈ আহিছিলো বুলি অথনিবা জমনি কৰি আছে ভিডিঅ' কৰিবলৈ হয়নে আৰু এটা ডাঙৰ কেছ হ'ল বোলে জিভা পৰা বোলে পানী ওলাই থাকে পানী নোলাই গাখীৰ ওলাব নেকি জিভা পৰা
আমি আৰু কি বিহু খাবলৈ নাহো বিহু খালোৱে নেকি কি মজা দৰবে কাম কৰিব দব খাই আহিলো আৰু ভিডিঅ'টো ইমান এটা সামৰি মাৰিছো আজিলৈ বাই বাই